হাই এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে কলখাৰ আৰু মাহ প্ৰসাদৰ ৰেচিপি। সকলোৱেতো চিনি পায় কলখাৰ কি বস্তু, মই নকলেও হ'ব বাৰু। যদিহে আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কলখাৰ, যিটো ভীমকলৰ বাকলি শুকুৱাই ৰাখি দিওঁ, সেই টুকুৰা ভালকৈ পুৰি লৈছোঁ জুইত ৰঙচুৱা হোৱালৈকে। এই ৰঙচুৱা হৈ ভালকৈ পুৰি গ'ল। এতিয়া মই এই খাৰ টুকুৰা কাটি এটাত দি তাত অলপ পানী মিহলাই এখন চামুচেৰে ভালদৰে ভাঙি খাৰটো উলিয়াই ল'ম। বস্তু সাধাৰণতে অসমীয়া থলুৱা বস্তু হয়, আমি সকলোৱে চিনি পাওঁ, নতুনকৈ নকলেও হ'ব। এইখিনি মই এতিয়া এখন চাকনিৰে চাকি ল'ম। এখন কেৰাহী লৈছোঁ, তাত অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাত তাত মই এটা পাতলকৈ কাটি লোৱা পিঁয়াজ দিম আৰু লগত দুখিলা তেজপাত, এটা শুকান জলকীয়া ভালদৰে ভাজি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে ভাজিম এইখিনি মই। হৈ গ'ল। এতিয়া মই ইয়াত দিম আদা নহৰু পেষ্ট 1 চামুচ। এইখিনি পুনৰ লৰাই অলপ ভাজি ল'ম। অলপ সময় কম জুইত ভাজিছোঁ কাৰণে মোৰ অলপ সময় লাগিছে। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱাত ইয়াত মই যিখিনি মোৰ ওচৰত মাহ প্ৰসাদ আছিলে সেইখিনি মই ইয়াত দি অলপ সময় ভাজিম। মই ভালদৰে ধুই পখালি ৰাখিছিলোঁ প্ৰসাদখিনি। এতিয়া দিম মই নিমখ সোৱাদ অনুসৰি। এইখিনি পুনৰ লৰাই ল'লোঁ। অলপ সময় লৰাই লোৱাৰ পাছত মই ইয়াত দিম যিখিনি খাৰ বনাই ৰাখিছিলোঁ মই কল বাকলি পুৰি, তাৰে 3 চামুচ ইয়াত দিম। এটা কথা মন কৰিব, মই ইয়াত হালধি নিদিওঁ। যেতিয়া আমি কলখাৰৰ কিবা এটা ৰেচিপি বনাওঁ তাত আমি হালধি ব্যৱহাৰ নকৰোঁৱেই। পুনৰ লৰাই লৈছোঁ। এইখিনি মই এতিয়া অলপ পানী দি কুকাৰত 3টা হুইচেল মৰাই ল'লোঁ। সেইটো বাৰু মই ভিডিঅ' কৰিব থাকি গ'ল। সেয়েহে 3টা হুইচেল মাৰি কুকাৰ বহাৰ পাছত মই কিছু সময় উতলাই ল'লোঁ। উতলাই ভালদৰে ভাঙি দিলোঁ অলপ চানাবোৰ, মগুবোৰ, আৰু এয়া মোৰ মাহ প্ৰসাদৰ লগত কলখাৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোক সকলোৱে ট্ৰাই কৰি চাবচোন। মোৰ বিশ্বাস আপোনালোক সকলোৱে ভাল পাব, যিহেতু এইটো হেল্ডি ৰেচিপি হয়। ট্ৰাই কৰি চাব। আৰু এয়া মোৰ আজিৰ মাহ প্ৰসাদ আৰু কলখাৰৰ ৰেচিপি ৰেডি হৈ গ'ল। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।